নমস্কাৰ, স্বাগতম মোৰ চেনেললৈ আপোনালোকক সকলোকে। আজি মই এটা জিয়া কাহিনীৰে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে শেষলৈ চাব বুলি মই আশা কৰিলোঁ। কমলপুৰ নামৰ এখন গাঁও। তিনিজন ককায়েক ভায়েকৰ মাজত ডাঙৰ হোৱা ছোৱালী আছিলে ৰিয়া। দুখ কি বস্তু তাই কেতিয়াও অনুভৱেই কৰা নাছিলে। সদায় মৰমতে যি লাগে তাকে পায়, তেনেকৈয়ে তাই ডাঙৰ দীঘল হ'ল। দুখ কি বস্তু তাই কেতিয়াও অনুভৱেই কৰা নাছিলে। তেনেকৈয়ে তাই থাকে। এদিনাখন তাই পৰীক্ষা শেষ কৰি তাই খুৰাকৰ ঘৰ ডিব্ৰুগড়লৈ বুলি আহিলে আৰু কিছুদিন থাকিম বুলি আহিলে। তাই থাকিলে খুৰাকৰ ঘৰত। আৰু এদিনাখন খুৰাকৰ লগত এজন ল'ৰা সিহঁতৰ ঘৰত আহিছিলে আৰু ল'ৰাজনক দেখি প্ৰথম চিনাকিতে কিবা এটা ভাল লাগিছিল তাইৰ ৰিয়াৰ। কিন্তু ক'ৰ ল'ৰা কি কথা তাই একো গম পোৱা নাছিলে। আৰু এনেকৈ আকৌ দুদিন তিনিদিন তাক লগ পালে। লাহে লাহে সিহঁতৰ মাজত কথা বতৰা হ'ল। ল'ৰাজন আছিলে ৰাহুল। আৰু ৰাহুলক তাই দেখি এনেকুৱা লাগিল যে কিবা এটা ল'ৰাটোৰ আছে, যে তাইক মোহিত কৰিছে সেইটোৱে। তাৰপিছত লাহে লাহে সিহঁত দুটাৰ মাজত কথা বতৰা আৰম্ভ হ'ল। কথা বতৰাই লাহে লাহে কথা বতৰা, ফোন নাম্বাৰ লোৱা লৈ এনেকৈ দুটাৰ মাজত চলি থাকিলে। লাহে লাহে দুটাৰে সম্পৰ্ক সিহঁতে নজনাকৈ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ল। এটা সময়ত এনেকুৱা হ'ল যে এটাই এৰি আনটোক থাকিব নোৱাৰা হ'ল। আৰু ৰিয়াৰ এই কথাবিলাক ৰিয়াৰ খুৰাকে গম পালে। খুৰাকে গম পাই তাক বহুত গালি পাৰিলে যে ক'ৰ ল'ৰা, ক'ত ঘৰ, কি কৰে, ক'ত থাকে একো আমি নাজানো। তই তেনেকুৱা ল'ৰা এটাক কিয় ভাল পাইছ? তই তাক বাদ দে। কিন্তু ৰিয়া অবুজন। তাই কোনোপধ্যে খুৰাকৰ কথা নুশুনে। ৰাহুলক তাই ভাল পায়, বহুত বেছিয়ে ভাল পায়। ৰাহুলৰ কাৰণে যি কৰিব হ'লেও তাই কৰিব, তেনেকুৱা। কিন্তু খুৰাহঁতে কোনোপধ্যে তাইৰ কথা নুশুনিলে, যে নাই সেই ল'ৰাটোৰ লগত কেতিয়াও তোক আমি বিয়া নিদিওঁ, তেনেকুৱা কথা। কিন্তু ৰিয়াও আকৰ গ'ল যে তাৰ লগতে তাই বিয়া হ'ব। তেনেকৈয়ে বহুত অশান্তি সিহঁতৰ মাজলৈ আহিলে। কিন্তু দুটাৰ সংকল্প হৈছিল যে আমি কেতিয়াও এটাই এৰি আনটোক থাকিব নোৱাৰোঁ। লাহে লাহে ৰিয়াৰ ঘৰত কথাবিলাক গম পালে। গম পাই তাইক গালি পাৰিলে যে তোক সেই ল'ৰাটোলৈ আমি কেতিয়াও বিয়া নিদিওঁ। কিন্তু দুটাই নাচৰ বান, যে হয় তাই ৰাহুলৰ লগতে বিয়া হ'ব, তেনেকুৱা। থাকিল এনেকৈ বহুত কেইদিনমান গ'ল, এবছৰ দুবছৰ তেনেকৈ পাৰ হৈ গ'ল। তাৰপিছত এদিন ৰাহুলে তাইক ক'লে, বোলে ৰিয়া ব'লা তোমাক মই পলাই লৈ যাওঁ, বাকী যি হয় হ'ব আৰু পিছত এনেও মান্তি হ'ব আৰু মাহঁতে, তেনেকুৱাকৈ বুজালে। তাৰ কথাষাৰ শুনিয়ে ৰিয়া এক মিনিটৰ কাৰণে মৌন হৈ পৰিলে। তাই কান্দিব ধৰিলে। কি কৰিব এতিয়া? তাই ক'লে, মই এতিয়া কি কৰিম কোৱা? মই মাহঁতকো এৰিব নোৱাৰোঁ, তোমাকো এৰিব নোৱাৰোঁ। মই যে এতিয়া কি কৰিম? কান্দি কান্দি তাই ৰাহুলৰ কান্ধত মূৰটো পেলাই দিলে। আৰু তেতিয়া ৰাহুলে তাইক বুজালে, একো নহয়, প্লিজ তুমি এনেকুৱা নকৰিবা, নাকান্দিবা, সকলো ঠিক হৈ যাব। তেনেকৈ থাকিলে। আকৌ গ'ল কেইদিনমান, ঘৰত কোনোপধ্যেই নামানে। তাৰপিছত ৰাহুলে তাইক কি ক'লে, এদিন পলাই লৈ আহিল আৰু ৰিয়াও তাৰ লগত পলাই গুচি আহিলে। কিন্তু ৰিয়াই কেতিয়াও ভাবি নাচালে যে ৰাহুলৰ ঘৰখনত কোন আছে, কি আছে, একো এইবিলাক নাশুনিলে। আনপিনে ৰাহুলৰ ঘৰতো একো কথাই গম নাপালে যে ৰাহুলে এইবিলাক কৰি আছে, তেনেকুৱা একো গম নাপালে। ৰাহুলে থকা ভাড়া ঘৰলৈকে ৰিয়াক পলাই লৈ আহিলে। তাত থাকিল কেইদিনমান। প্ৰথম অৱস্থাত সিহঁতৰ ভালেই থাকিল সকলোখিনি। তাৰপিছত এদিন ৰাহুলে ক'লে, ব'লা তোমাক মই মোৰ ঘৰলৈ লৈ যাওঁ। তাৰপিছত তেতিয়া ৰিয়াৰ ভয় লাগিল। কেনেকুৱা বা ঘৰ, কি বা কৰিব, মাক দেউতাকে চাগে মোক গালি পাৰিব, তেনেকুৱা। তাই ভয়ত ভয় খালে মনতে। কিন্তু ৰাহুলে ক'লে, ব'লা একো নহয়, যি হয় হ'ব আৰু দেখা যাব, তেনেকুৱা। তেনেকৈ ৰাহুলৰ ঘৰত লৈ গ'ল। আনপিনে ৰিয়াৰ মাকহঁতেও তাইক যেতিয়া গুচি আহিলে, গুচি অহাৰ পিছত তাই যেন সিহঁতৰ কাৰণে মৰি গৈছে, তেনেকুৱা মনতে ভাবিব ধৰিলে। গ'ল কথা। তাৰপিছত ৰিয়া আহিল ৰাহুলৰ ঘৰত। যেতিয়া ৰাহুলৰ ঘৰত মাক দেউতাকে ৰিয়াক দেখিলে, তাক সুধিলে, তৎবত খালে যে কোন হয় এইজনী, ক'ৰ ছোৱালী? তাৰপিছত ৰাহুলে ক'লে, এইজনী তহঁতৰ বোৱাৰী, মোৰ পত্নী, এইক মই পলাই লৈ আহিলোঁ। মাকহঁতে হঠাৎ এনেকুৱা এটা খবৰ পাব বুলি কেতিয়াও তেওঁলোকে কল্পনা কৰা নাছিলে। সেইকাৰণে তাক বহুত গালি শপনি পাৰিব ধৰিলে। কিন্তু সি নহয়, মই তাইক আনিছোঁ, তাইকে মই থাকিম। তাৰপিছত তাক মাক দেউতাকে খং কৰি ক'লে, তই যা, এতিয়াই গুচি যা ঘৰৰ পৰা, তোক আমি তেজ্য পুত্ৰ কৰি দিম, তোক আমাৰ ল'ৰা হিচাপত নালাগে, তোক এয়া কৰিবলৈহে তোক ডাঙৰ দীঘল কৰিছিলোঁ। তেনেকুৱাকৈ তেওঁলোকেও কন্দা কটা কৰি বহুত গালি শপনি পাৰিলে। তেতিয়া ৰিয়াই কান্দি কান্দি মাক দেউতাকক ক'লে, প্লিজ দেউতা, প্লিজ মা, এনেকুৱা নকৰিব, মই ৰাহুলৰ অবিহনে মই থাকিব নোৱাৰোঁ, মই মোৰ নিজৰ মা দেউতাক এৰি আহিছোঁ, তেনেকুৱা কথা ক'লে কান্দি কান্দি। কিন্তু নাই,
ৰিয়াৰ কান্দনে ৰাহুলৰ মাকৰ হৃদয় কেতিয়াও গলাব নোৱাৰিলে। তেনেকৈ সিহঁত দুটা ঘৰৰ পৰা গুচি আহিলে। এতিয়া কি কৰিব, ক'ত যাব, তেনেকুৱা এটা পৰিৱেশ। তাৰপিছত ৰাহুলৰ মনত পৰি ৰাহুলৰ বায়েকৰ ঘৰৰ কথা। তাৰপিছত ৰাহুলে ৰিয়াক লৈ বায়েকৰ ঘৰলৈ গ'ল। বায়েকে দেউতাক মানি ল'লে আৰু মাক দেউতাকক বুজালে যে মা, এজনী ছোৱালী আনিছে, যি হয় হ'ব আৰু দে, তাইক তহঁতে বোৱাৰী ৰূপে স্বীকাৰ কৰ। মাকক মানে কেইদিনমান বুজাওঁতে তাৰপিছত মাকে মান্তি হ'ল আৰু ৰিয়াক নিজৰ বোৱাৰী ৰূপে স্বীকাৰ কৰিলে। থাকিল তাত কেইদিনমান সিহঁতে, ঠিকেই থাকিল। তাৰপিছত লাহে লাহে তাৰপিছত তাত দুদিনমান থাকি সিহঁতে আকৌ গুচি আহিল ভাড়া ঘৰলৈ। তেনেকৈ তাত 2 বছৰমান সিহঁতে থাকিলে ভাড়া ঘৰতে। কিন্তু ৰিয়াৰ ঘৰৰ মানুহে তাক কেতিয়াও মানে বিচৰা নাছিলে। তাৰপিছত এনেকৈ থাকি থাকি সিহঁতৰ 2 বছৰমান গ'ল। তাৰপিছত সিহঁতৰ প্ৰেমৰ সাক্ষী হৈ এজনী কণমানি সিহঁতৰ জীৱনলৈ আহিলে। কণমানিজনীৰ আগমনে দুটাকে মানে বহুত সুখী কৰিলে যে হয়, এজনী কণমানি সিহঁতৰ জীৱনত আহিছে, বহুতখিনিয়ে ভাল লাগিছে। তেনেকৈ থাকিল সিহঁতে কেইদিনমান। তাৰপিছত ৰিয়াৰ মাকে ইফালে লুকাই লুকাই দেউতাকক লুকাই লুকাই কান্দে। কিন্তু তথাপিতো তেওঁ মানে মনে মনে ৰিয়াৰ খবৰ ৰাখিছিল। হাজাৰ হওক মাকৰ হৃদয়, নহয়নে? কিন্তু এই সুখ জানো থাকিব? কিমান দিন থাকিব এই সুখৰ সময় বেছি দিন নাথাকে। ৰাহুলে লুকাই লুকাই ড্ৰিংকছ কৰিব ল'লে, ৰিয়াক লুকাই লুকাই। তেনেকৈ থাকিল। লাহে লাহে ছোৱালীজনী ডাঙৰ হৈ আহিলে। ৰিয়া তথাপিতো মানে মাজে মাজে ঘৰলৈ মনত কৰি খুব দুখ কৰে, খুব কান্দে। এদিন ৰাহুলে ক'লে, ব'লা আমি মাইনাক লৈ তোমাৰ ঘৰলৈ যাওঁ। কণমানিজনীক দেখিলে সিহঁতে হয়তো খং নকৰিব। তেনেকুৱাকৈ কণমানিজনীক লৈ ৰিয়াৰ ঘৰলৈ ওলাল। ৰিয়া ঘৰ গৈ পোৱাত মাকে কান্দি কান্দি দৌৰি আহি কান্দি কান্দি তাইক সাবটি ধৰিলে যে তই আমাক কিয় এনেকৈ এৰি গ'লি, তেনেকুৱা। কিন্তু দেউতাকৰ হৃদয় তেতিয়াও গলা নাছিলে। দেউতাক কেতিয়াও তাইৰ ওচৰত অহা নাছিলে। কিন্তু তাৰপিছত যেতিয়া নাতিনীয়েকক দেখিলে সকলোৰে মনটো অকণমান হ'লেও, হাজাৰ হওক কেঁচুৱা, অকণমান বিচলিত হ'ল। তাৰপিছত থাকিল তেনেকৈ। তাতে দুদিনমান থাকিল। তাৰপিছত ৰাহুল আহিব খুজিলে ভাড়া ঘৰত। তাৰপিছত আকৌ ৰিয়াৰ দেউতাকে ক'লে আমাৰ ইয়াতে অফিচতেই তুমি কাম কৰা। তেনেকুৱাকৈ ৰাহুলক তাতেই ৰাখি থ'লে, তাতেই থাকিব দিলে। ৰাহুলেও তাতেই থাকিলে। কিন্তু ৰাহুলে সেই ৰিয়াক লুকাই কৰা স্বভাৱটো তাৰ কেতিয়াও নগ'ল। সি আকৌ লাহে লাহে সেইটো বেছি কৰিব ধৰিলে। তাতো সি মানে এইটো নকৰাকৈ নাথাকিল। ড্ৰিংকছটো সি মানে পূৰা কৰিব ধৰিলে। আনপিনে ৰাহুলে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে। মাক দেউতাক আছিল যে তাৰ, সি পাহৰিয়ে গ'ল। না খবৰ লয়, না সি ঘৰলৈ যায়। মানে ট'টেলি সি সিহঁতক মানে মাক দেউতাকক বাদ দিয়াৰ নিচিনা হ'ল। দেউতাকে তাৰ কথা ভাবি ভাবি ৰুগীয়া হৈ পৰিলে। কিন্তু এইবোৰত তাৰ কোনো কাণসাৰেই নাছিলে। এনেকৈ শহুৰেকৰ ঘৰতে সি থাকিলে। লাহে লাহে তাৰ লুকাই খোৱা স্বভাৱটো এৰাব নোৱাৰা স্বভাৱলৈ পৰিণত হ'ল। আনপিনে ৰিয়া আকৌ দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ'ল। আকৌ এজনী কণমানি সিহঁতৰ জীৱনলৈ আহিল। 2জনী ছোৱালী আহিল জীৱনলৈ। এখন ধুনীয়া সংসাৰ হ'ল সিহঁতৰ। কিন্তু প্ৰথম অৱস্থাত সকলো ঠিকেই আছিলে। কিন্তু লাহে লাহে সেই ৰাহুলৰ লুকাই খোৱা স্বভাৱটোৱে তাক মানে ইমানখিনি মানে বেছি মানে বৰবাদ কৰিলে। সি ট'টেলি মানে সি তাতেই ডুবি থকা হ'ল। যিজনী ৰিয়াক সি পাবৰ কাৰণে কি কৰা নাছিলে, কিমান মৰমত তাইক ৰাখিছিল, তাইক আজিকালি সি কথাই কথাই গালি পৰা হ'ল। কেতিয়াবা তাইৰ গাত হাতো উঠোৱা হ'ল। কিন্তু বেচেৰি ৰিয়াজনী কি কৰিব, কাক দোষিব? নিজৰ ভাগ্য। তাক মাক দেউতাকহঁতে ইমান মানা কৰিছিল, তথাপিতো তাই ৰাহুলৰ মৰমত তাক ভাল পোৱাৰ কাৰণে সকলো বাদ দি হ'লেও তালৈ গৈছিলে। কিন্তু এতিয়া কাক ক'ব? সেই ৰিয়াৰ সুখৰ সংসাৰ আৰু সুখৰ সংসাৰ হৈ নাথাকিল। লাহে লাহে ৰাহুলৰ মানে চৰম সীমা পাৰ কৰিব ধৰিলে উপদ্ৰৱে। খং উঠিলেই তাইৰ গাত হাত তোলে। তেনেকেই থাকিলে। তাৰপিছত বহুত বুজালে ৰিয়াই, নাই কোনোপধ্যেই সি নুবুজে। যদি ইনকাম কৰে 500 টকা, সি বৰবাদ কৰে 700 টকা। তেনেকৈ সি মানে জীৱনটোত মানে যে তাৰ এটাই উদ্দেশ্য হ'ল, খালি সি ড্ৰিংকছ কৰিব লাগে, তেনেকুৱা হ'ল। এনেকৈ এদিন হঠাৎ ৰাহুল নাইকিয়া হ'ল। ৰিয়াই ভাবিলে হয়তো আহিব গধূলি। তেনেকুৱাকৈ আগতেও আহে। নাই, গধূলি গ'ল, ৰাতি গ'ল। তাই বাৰে বাৰে ৰাহুলক ফোন কৰিলে, ফোন ছুইচ অফ। তাৰপিছত নাই, ৰাহুল নাই, এদিন নাই, 2 দিন নাই, 3 দিন নাই মানে নাই, ৰাহুলৰ কোনো খবৰে নাই। ৰিয়াই ভাবিলে, হাই ক'ত গ'ল মোৰ মানুহটো, এতিয়া মোৰ কি হ'ব? ছোৱালী দুজনীক মই এতিয়া কি কৰিম, কেনেকৈ ডাঙৰ কৰিম? তাই তেনেকৈ কন্দা কটা কৰিব ধৰিলে। আনপিনে কেঁচুৱা দুটাইও দেউতাকক বিচাৰি মানে কন্দা কটা কৰিব ধৰিলে। তাৰপিছত ৰাহুল আকৌ আহিল তাৰ ঘৰলৈ। ৰাহুলক দেখি মাকহঁত হতবাক হৈ, তোৰ এইটো অৱস্থা, ৰিয়া ক'ত? মাকহঁতে সুধিলে, ৰিয়া ক'ত? নাজানো মই তাই ক'ত, তাই আছে তাতে আছে।
তই ৰিয়াক কিয় লৈ নাহিলি, তেনেকুৱা কথা। কিন্তু তাৰ যিটো মানে অৱস্থা, মাক দেউতাক মানে হতবাক হৈ পৰিল যে কি ল'ৰা হৈ গ'ল। তাৰপিছত তাক বুজালে যা তই ৰিয়াৰ ওচৰত যা। নাই, সি কৈছে মই তাইৰ ওচৰত কেতিয়াও নাযাওঁ, ইয়াতে মই থাকিম। তেনেকৈ থাকিল। মাকহঁতে তাক ৰিয়াৰ এড্ৰেছ বহুত বিচাৰিলে, কিন্তু কেতিয়াও নিদিলে। আনপিনে ৰিয়াৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিল। এনেকৈ মাকৰ ঘৰতনো কিমান থাকিব তাই। এনেকৈ ৰিয়াই এদিন চৰম সিদ্ধান্ত এটা লৈ পেলালে। ৰাহুলৰ কথা তাইও পাহৰি যাব ধৰিলে, যে যি হয় হ'ব আৰু। তাৰপিছত তাই ভাবিলে এতিয়া মই ঘৰৰ পৰা গুচি যাম কামৰ সন্ধানত, কাৰণ মোৰ ছোৱালী দুজনীক মই চাব লাগিব, ৰাহুল আৰু নাহে, তেনেকুৱা তাই ভাবিলে। তাৰপিছত তাই মাকক ক'লে, মা মোৰ ছোৱালী দুজনী চাবি, মই যাম, তই ইহঁত দুটাক চাবি। তেনেকৈ কৈ তাই মানে হিয়াই নামানে, তথাপিতো তাই মানে নাচৰ বান হৈ নিজৰ মনটোক বুজাই তাৰ পৰা তাই গুচি গ'ল। এসপ্তাহ কোনো খা খবৰ নাই। তাৰপিছত তাই মাকলৈ ফোন কৰিলে, তাই ক'ত থাকে কি কৰে সকলোখিনি এড্ৰেছ মাকক দিলে, আৰু তেনেকৈ তাই থাকিল। লাহে লাহে ৰিয়াৰ অকণমান মন মানে ভাল হ'ব ধৰিছিলে। ইফালে বাচ্ছা দুজনীও গাভৰু হ'ব ধৰিলে, ছোৱালী দুজনী। তেনেকৈ থাকিল। তাৰপিছত ৰিয়া এটা কোম্পানীত সোমাই তাৰ পৰা যিখিনি টকা পায় সেইখিনি মাকহঁতলৈ পঠায়, আৰু ছোৱালী দুজনীক পঢ়া শুনা কৰাব ধৰিলে। ইফালে আনপিনে ৰাহুলে জীৱনটোৱে বৰবাদ কৰি দিলে। ড্ৰিংকছ কৰি তাৰ জীৱনটো শেষ কৰি দিলে। আৰু এনেকৈ থাকি এদিন সি এই পৃথিৱী এৰি পেলাই গুচি গ'ল। সি এবাৰো নাভাবিলে তাৰ সৰু কণমানি দুজনীৰ কথা, তেনেকৈ সি গুচি গ'ল। তাৰপিছত ৰিয়াজনী বিধৱা হ'ল, ছোৱালী দুজনী দেউতাক নোহোৱা হ'ল। তাৰপিছত কেনেবাকৈ ৰিয়া এই কথাষাৰ গম পালে যে ৰাহুল আৰু এই পৃথিৱীত নাই। তেতিয়া তাই হিয়া ঢাকুৰি কান্দিলে যে ৰাহুল, তুমি কিয় মোক এনেকৈ অকলশৰীয়া কৰি থৈ গ'লা? ছোৱালী দুজনীৰ এতিয়া কি হ'ব? কেনেকৈ মই সিহঁতক ডাঙৰ কৰিম কোৱা? তুমি ইমানেই নিষ্ঠুৰ নে, তুমি মোক এনেকৈ এৰি থৈ গ'লা? তেনেকৈ তাই কান্দি মানে হতবাক হৈ পৰিলে। তাৰপিছত তাইক মাকহঁতে বুজালে যে এতিয়া তই দুজনী ছোৱালী ডাঙৰ দীঘল কৰিব লাগিব, তই সিহঁতৰ মাক হ'ব লাগিব, তই সিহঁতৰ দেউতাক হ'ব লাগিব। তেনেকৈ তাই বুজোৱাত থাকিল কেইদিনমান। থকাৰ পিছত তাই নিজকে আকৌ তাই মনটো ডাঠ কৰিলে যে হয়, মইতো ছোৱালী দুজনী ডাঙৰ কৰিব লাগিব। তেনেকৈ তাই থাকিলে, আকৌ কামত লাগিল, তেনেকৈ থাকিল, আকৌ ছোৱালী দুজনীক ডাঙৰ কৰিলে, আকৌ কামত নতুন উদ্যমেৰে আকৌ কামত বহিল। দিন ৰাতি তাই কষ্ট কৰিব ধৰিলে। এনেকৈ তাই জীৱন সংগ্ৰামত লাগি গ'ল, দিন ৰাতি এক কৰি। আৰু সদায় মাকৰ ঘৰখনত থাকি তাইৰো আমনি লগা হ'ল। লাহেকৈ তাই অকণমান মাটি কিনিলে, তাত এখন ঘৰ সজালে। ধুনীয়াকৈ লাহে লাহে সুখৰ সংসাৰখন তাইৰ আকৌ ঠন ধৰি উঠিছিলে। এইবাৰ কাঢ়ি লৈ গ'ল তাইৰে পৃথিৱী, তাইৰ মাক, যাৰ বাবে তাই মানে ছোৱালী দুজনী সঁপি দি থৈ গৈছিলে। আকৌ সেই ছোৱালী দুজনী মূৰৰ ওপৰৰ পৰা ছাটখনেই নোহোৱা হৈ গ'ল। এতিয়া কি কৰিব তাই মানে এইবাৰ মানে সম্পূৰ্ণ তাই মানে গোটেইজনী ভাগি পৰি গ'ল। কি ৰিয়া আছিল, কি হৈ গ'ল? কণমানি দুজনীক বুকুৰ মাজত সাৱটি তাই পাৰে মানে কান্দিব ধৰিলে চিঞৰি। কিন্তু কি কৰিব, নিয়তিৰ ওচৰততো তাই একো কৰিব নোৱাৰে। গ'ল এইবাৰ ৰিয়া আকৌ দুগুণে মানে নিজৰ বুকুত শিল বান্ধি ল'লে যে মোৰ ভাগ্যক মই এইবাৰ নিজে সৃষ্টি কৰিম। মোৰ ভাগ্যই ইমান মোক দুখ দিছে, এইবাৰ মই নিজে সৃষ্টি কৰিম। আজিকালি ৰিয়াৰ টোপনি নাই। তাই দিনে ৰাতি এক কৰি তাই কাম কৰে, একমাত্ৰ ছোৱালী দুজনীৰ কাৰণে, যে ছোৱালী দুজনী ডাঙৰ হওক, ডাঙৰ হৈ যাতে কিবা এটা ভাল হ'ব পাৰে, তেনেকুৱা। আনপিনে ছোৱালী দুজনীও কিন্তু পঢ়া শুনাত বেছ পাৰ্গত আছিল, কাৰণ সিহঁতে সৰুৰ পৰাই মাকৰ সংগ্ৰামখিনি দেখি আহিছে। সেইকাৰণে সিহঁতে মানে সদায় মানে পঢ়া শুনাত বেছি মানে আগ্ৰহী আছিলে। তেনেকৈ থাকিল। আজি ৰিয়া বহুত আনন্দিত। ৰাতিপুৱাই গা পা ধুই মন্দিৰত থাপনাত সেৱা কৰিছে। ৰাহুল মাকৰ ফটোৰ আগত সিহঁতক বন্তি জ্বলাইছে, ধূপ জ্বলাইছে। কাৰণ হৈছে আজি ৰিজাল্ট দিব দুজনী ছোৱালীৰ। মাকৰ মন আজি বহুত মানে আনন্দিত, কি হ'ব ছোৱালী দুজনী। যথাসময়ত আহিল ৰিজাল্ট। ডাঙৰজনী হ'ল প্ৰশাসনিক বিষয়া, আৰু সৰুজনী পুলিচৰ SI পদত নিযুক্তি পালে। তাই ছোৱালী দুজনীক টান মাৰি আনি বুকুৰ মাজত সোমাই লৈ পাৰে মানে কান্দিলে। তাৰপিছত ছোৱালী দুজনী ক'লে, মা তুমি নাকান্দিবা। তেতিয়া তাই ক'লে, এয়া মোৰ আনন্দৰ চকু পানীও আইজনী। তাৰপিছত তাই আজি তহঁতে মোৰ কষ্টৰ ফল দিলি, তেনেকুৱাকৈ তাই কান্দিব ধৰিলে। দৌৰি গৈ তাই ৰাহুলৰ ফটোৰ আগত কান্দি ক'ব ধৰিলে, চোৱা ৰাহুল, আজি তোমাৰ সেই কণমানি দুজনী কিমান ডাঙৰ হ'ল, ডাঙৰ মানুহ হ'লো আজি ৰাহুল।
তুমি সিহঁতক এৰি থৈ গ'লা। চোৱাচোন আজি কণমানি দুজনী ডাঙৰ হৈ গ'ল আজি। তুমি য'তেই আছা ৰাহুল, সিহঁতক যাতে তুমি সদায় আশীৰ্বাদ দিয়া। য'তেই থাকা তুমি তাৰ পৰা সিহঁতক সদায় সিহঁতৰ মংগল কামনা কৰিবা ৰাহুল। তেনেকৈ তাই কান্দি কান্দি ৰাহুলৰ ফটোৰ আগত প্ৰাৰ্থনা কৰিব ধৰিলে। এনেকৈ এটা প্ৰেম কাহিনীৰ অন্ত পৰিল। সঁচাকৈ নাৰীয়ে প্ৰতিজ্ঞাবদ্ধ হৈ পৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। যেনেকুৱা ৰিয়াৰ কাহিনী, ভাগ্যৰ ওচৰত হাৰ নামানি তাই নিজৰ ভাগ্য তাই নিজে সৃষ্টি কৰিলে। তেনেকুৱা ৰিয়াৰ কাহিনী সঁচাকৈয়ে বৰ দুখজনক। আজি মোৰ কাহিনীটো আছিলে মই নিজে লিখা এটা কাহিনী। আপোনালোকে কাহিনীটো শুনি কেনেকুৱা পালে জনাব। আৰু আগলৈ যদি এনেকুৱা কাহিনী আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা কাহিনীবিলাক আপোনালোকে শুনিব পাৰে। থেংক ইউ।